Guys, welcome to my YouTube channel jibangowala-lg7jy আপোনালোকক স্বাগতম জনাইছো। আজি মই গৈ আছো বিয়া খাবলে আমাৰ কইনা আনিবলৈ গৈ আছো আমাৰ দাদা মিথুনদাৰ আমাৰ দৰা পিছফালে বহি আছে এইজন। তো আমি বৰবাম গৈ আছো। তো গাইস আপোনালোকে ভিডিওটো চাই থাকক শেষলৈকে। কি কৰিম বিয়া ঘৰৰ দৃশ্যবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ওকে Hello guys, finally আমি ইয়া গাড়ী চক আমি উলাব লৈছো। ঠিক আছে আপোনালোক ভিডিওটো চাই পুৰা বৰষুণ দি আছে। তো আমি উলাই গলো আৰু এতিয়া আৰু অলপ দেৰি পিছতে আমি হাইৱেত উঠিম। তো চাই থাকক গাইস, আপোনালোকক আমি আমাৰ গাঁৱৰ পৰিৱেশবিলাক অলপ দেখুৱাই গৈ থাকিম। গাইস এয়া আমাৰ 52B নেশ্যনেল হাইৱে। এয়া আমাৰ হাইৱেটো। তো আমি ইতিমধ্যে ওলালোঁ আৰু এয়া গৈ আছোঁ, আপোনালোকে দেখি আছে। এতিয়া আমি যি যুগতলি বৰবাম গৈ আছোঁ তাৰে এয়া হাইৱেৰ অলপ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ঠিক আছে ব্লগ। হেল্ল' গাইছ, এয়া আমি চক শুকানি পাই গ'লোঁ। শুকানি আমাৰ হাইৱেৰ কিনাৰত থকা আমাৰ যিবিলাক ঘৰ গছ গছনি সেইবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো গাইজ বহুত ভাল লাগিব, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ঠিক আছে আপোনালোকে আহক। হেল্ল' গাইজ, আপোনালোকক ক'বলৈ পাহৰি গৈছোঁ, বৰষুণ দি আছে, বতৰ একেবাৰে ডাৱৰীয়া। তো গৈ মজা লাগি আছে। তো ফাইনেলি আমি এতিয়া ৰাজগড় বাগানে আপোনালোকক দেখুৱালোঁ। তো এতিয়া মই ৰাজগড় যি দেওবৰীয়া বজাৰখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গাইজ চাই থাকক, ভাল লাগিব আপোনালোকক। তো গাইজ কেনেকুৱা পাইছে ভিডিঅ'টো, আপোনালোক যদি ভাল লাগে চাই কমেণ্ট কৰিব। ঠিক আছে, চাই থাকক। হেল্ল' গাইজ, এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ ৰাজগড় দেওবৰীয়া বজাৰ, সাপ্তাহিক বজাৰ হয়। তো গাইজ আমি ৰাজগড়লৈ আহোঁ আৰু বজাৰ কৰোঁ। তো গাইজ এয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আজিকালি বজাৰখন টাউনত নাথাকে। তো গাইজ বেছি দিন হোৱা নাই। তো যোৱা বছৰ মানৰ পৰা এয়া বজাৰখন এই যি 4 লাইনৰ যি মানে চাৰিআলিটোৰ সীমাতে মানে হেৰি কৰা হৈছে, বজাৰখন স্থাপন কৰা হৈছে। তো গাইজ কেতিয়াবা আপোনালোকে আহিলে এই বজাৰখনত আপোনালোকে কিবা কিবি বস্তু প্ৰয়োজনীয় সামগ্ৰীবিলাক কিনিব পাৰিব গাইজ। তো তাকে আপোনালোকে অলপ দেখুৱাবলৈ চেষ্টা কৰিম। হেল্ল' গাইজ, এয়া বজাৰখন পাৰ হৈ কিনে ৰাইট চাইডে যিটো সোণাৰী ৰোডেদি আমি গৈ আছোঁ যুগতলি বৰবাম। আপোনালোকে কণ্টেক্ট পাছতে আমি পাই যামহি। আপোনালোকক মই ইয়াত দেখুৱাইছোঁ অলপ যুগতলি বৰবাম যিটো সোণাৰী ৰোড। তো গাইজ ফাইনেলি এয়া যুগতলি বৰবাম চাহ বাগিচা, ছেকশ্যনটো এইটো 16 নম্বৰ বুলি কয় নেকি। তো গাইজ আমি বিয়াঘৰ মানে পাই আহিলোঁ আৰু কইনাঘৰ। তো গাইজ আপোনালোকে চাব কেনেকৈ কইনাক আগবঢ়ায়, কি কৰে, কি আমি সকলো দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। গাইজ ফাইনেলি আহি পাই গ'লোহি আমি ছোৱালী ঘৰ। এতিয়া আমাৰ দৰা দেখিছে আৰু পুৰা ফূৰ্তি। এতিয়া নামিম আৰু আমি। তো গাইজ চাই থাকক আপোনালোকে দৰা ঘৰ ছোৱালী ঘৰৰ এতিয়া মই দৃশ্যবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ব্লগটোত। তো গাইজ এয়া ফাইনেলি দেখিছে আৰু ল'ৰাক ভৰি ধুৱাইছে আৰু এতিয়া ভিতৰলৈ সোমাই লৈ যাব। এয়া আমাৰ দৰা ধৰা যি ছাতি লৈ আছে আৰু এয়া আমাৰ যিসকল পিছফালে আছে সেইখিনি আমাৰ দৰাৰ ঘৰৰ হৈ গৈছোঁ আৰু আমি। তো গাইজ ল'ৰাটোক দেখিছে আৰু প্ৰথম বিয়া পাতিবলৈ গৈ আছে আৰু। তো যুগ্ম জীৱন আৰম্ভ কৰিব আৰু খন্তেক পিছতেই। তো আপোনালোকে চাই আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া খন্তেক পাছতে আৰু আমি ভিতৰলৈ সোমাই যাম। তো গাইজ চাই থাকক আপোনালোকে শেষৰলৈকে। হেল্ল' গাইজ, এয়া চাওক আপোনালোকে দেখিছে যি দৰা আৰু কইনা এইফালে বহি আছে, তেওঁলোকৰ যি বিয়াৰ যি নীতি নিয়ম চলি আছে। তেওঁলোকৰ বিয়া মানে ইতিমধ্যে বামুণ যোগেদি প্ৰতিপন্ন কৰিবলৈ যি চেষ্টা কৰা হৈছে, যি তেওঁলোকৰ বৈবাহিক যি নীতি নিয়মবিলাক চলি আছে। তো গাইজ আপোনালোকক দেখুৱাইছোঁ এয়া যি বিয়া ঘৰত অহা অতিথি আৰু আমাৰ যি দৰাঘৰীয়া হৈ আমাৰ ইয়াত উপস্থিত আছে। ইয়াত অলপ আপোনালোক জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিলোঁ মই। তো কইনাগৰাকীৰ মুখখনটো দেখিবলৈ পোৱা নাই মই। তো গাইজ আপোনালোকে চাই থাকক যি মোৰ এই ব্লগটো আপোনালোকে নিশ্চয় ভাল পাইছে। তো গাইজ বিয়াৰ যি নীতি নিয়ম বা যিকোনো আৰু মই বিয়া ঘৰত আহি কি কৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো গাইজ আপোনালোকে সকলোকে চাই থাকক।
তো হেল্ল' গাইজ, এয়া দেখিছে আপোনালোকে আমি শেষৰ সময় যি বিদায়, যি কইনা বিদায় হৈছে আৰু কইনাৰ যি কান্দোন পূৰা আৰম্ভ হৈছে আৰু দৰাটো একদম পূৰা ফূৰ্তিত আজিৰ পৰা আৰু যি যুগ্ম জীৱন আৰম্ভ হৈ গ'ল। দৰা পূৰা ফূৰ্তিত আছে, কিন্তু কইনাগৰাকী আৰু মা দেউতা মানে পৰিয়ালক এৰি থৈ যি বেলেগ এখন ঘৰলৈ বিয়া সোমাই আহিছে। তো গতিকে তাৰ হয়তো মনত বহুত দুখ পাই আছে। তো গতিকে আপোনালোকক এয়া বিদায় ক্ষণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া আমি ইয়াৰ পৰা ঘৰলৈ উভতি আছোঁ। গাইজ আপোনালোকে চাই থাকক আৰু যি আহি পাই গ'লো আমি বিয়াৰ যি আৰু দাদা দেখিবলৈ পালে মোৰ এই ব্লগ যোগেদি। তো গাইজ যিসকল আজি নতুনকৈ আহিছে মোৰ এই ব্লগ চেনেলটোত, গাইজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো গতিকে আপোনালোকক মই জনালোঁ গাইজ। খালি বজিকে মুখটাই নাই দেখি নাই চেহারাটা নাই দেখালে নেকি? নাই 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 দেখে পালে। ফাইনেলি এয়া নকন্যাক ঘৰৰ ভিতৰলৈ সোমোৱাই লৈ গৈছে। তো গাইজ এয়া আমাৰ বৌক ভিতৰলৈ সোমোৱাই লৈ গ'ল।